জগত সোলাৰ চিষ্টেম হ'ল এটি গ্ৰহ, উপগ্ৰহ আৰু অন্যান্য আকাশীয় বস্তুৰ এক সংগঠন যি সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰে। ই সূৰ্য মাধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা আবদ্ধ। সৌৰ জগতৰ মূল উপাদানসমূহ হ'ল: ১. সূৰ্য, সৌৰ জগতৰ কেন্দ্ৰীয় তৰা আৰু শক্তিৰ প্ৰধান উৎস। ২. গ্ৰহসমূহ, ৮টা মুখ্য গ্ৰহ: বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচিন সূৰ্য চাৰিওফালে পৰিভ্ৰমণ কৰে। ৩. বাওনা গ্ৰহ, সৰু আকাৰৰ গ্ৰহ যেনে প্লুটো, চেৰেছ আৰু ইৰিছ। ৪. উপগ্ৰহসমূহ, পৃথিৱীৰ চন্দ্ৰৰ দৰে প্ৰাকৃতিক উপগ্ৰহসমূহ। ৫. গ্ৰহাণু, মাৰ্চ আৰু বৃহস্পতিৰ গ্ৰহাণুপিণ্ডত থকা শিলাময় বস্তু। ৬. ধূমকেতু, বৰফৰ সৈতে গঠিত আকাশীয় বস্তু যি সূৰ্যৰ ওচৰ চাপিলে গেছ আৰু ধূলি মুকলি কৰে। ৭. উল্কা পিণ্ড, চূড়ান্ত সৰু শিলাময় বা ধাতব বস্তু। ৮. অন্যান্য উপাদান, ধূলি, গেছ, কুইপাৰ বেল্ট আৰু অৰ্ট মেঘ যি সৌৰ জগতৰ পৰিসীমাত থাকে। সৌৰ জগত প্ৰায় ৪.৬ বিলিয়ন বছৰ পূৰ্বে এটা ডাঙৰ গেছ আৰু ধূলিৰ মেঘৰ পৰা গঠিত হৈছিল। মিল্কী ৱে গেলাক্সিৰ ভিতৰত অৱস্থিত।